হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ ওচৰত আৰু এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। যিহেতু আমাৰ স্পেচিয়েল দিন, তো স্পেচিয়েল দিনৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। আমাৰ ঈদ, যিহেতু কালি আমাৰ ঈদ, তো বছৰত এবাৰেই আহে আমাৰ সকলো মুছলমানৰ কাৰণে। এইটো স্পেচিয়েল দিন হয় সকলোৰে কাৰণে, আমাৰ বহুত ফূৰ্তি দিন হয়। সকলোৱে এনজয় কৰি ইয়াতে সকলোৱে নতুন নতুন কাপোৰ লয়, সকলোৱে মানে পূৰা এনজয় কৰে। তো কালি যিহেতু আমাৰ ঈদ, তো আমি কি শ্বপিং কৰিলোঁ, তো তাৰে ভাবিলোঁ আপোনালোকৰ ওচৰত এটা সৰু চাই ভিডিঅ' লৈ আহোঁ। মই কি শ্বপিং কৰিলোঁ, মাইনাৰ কি কাপোৰ, মোৰ কাপোৰ কি ল'লোঁ, আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব প্লিজ ভিডিঅ'টো। চ' বলক মই কাপোৰবিলাক দেখুৱাওঁ আপোনালোকক। এয়া গাইজ, এইটো হৈছে লং ফ্ৰক, গা ধুই পিন্ধাৰ কাৰণে দিনত। এইটো এনেকুৱা, সেইটো চিল্ক হয়, ধুনীয়া হয় কাপোৰটো, চফ্ট একদম, পিন্ধি কিনে আৰাম পাম আৰু। আৰু এইটো হৈছে কুৰ্তি, ইয়াৰ লগত এইটো পেণ্ট, ষ্ট্ৰেট পেণ্ট। এইখন চুন্নি, ইয়াত এযোৰ আবেলি মানত পিন্ধিম। এযোৰ এনেকুৱা, এযোৰ 1500 লৈছে, আৰু ফ্ৰকটো লৈছে 600। আৰু এইযোৰ হৈছে কুৰ্তি পেণ্ট, ইয়াত চুৰ্ণি নাই, এইটো ইয়াত ষ্ট্ৰেট পেণ্ট হয়। এইটো এনেকুৱা টাইপৰ ডিজাইন আছে তলত। আৰু এইযোৰ এনেকুৱা, এইযোৰ লৈছে 2000। এইযোৰ এনেকুৱা কটন হয় এইযোৰ। আৰু লৈছোঁ এইযোৰ মেখেলা, এনেকুৱা এইযোৰ মেখেলা চাদৰ লৈছোঁ এনেকুৱা। ইয়াৰ ব্লাউজটো চিলোৱা হোৱা নাই, এতিয়ালৈকে দিয়াই নাই। আৰু চেণ্ডেল লৈছোঁ, মই দেখুৱাই আছোঁ আপোনালোকক। এইযোৰ জুতি, এইযোৰ এই ড্ৰেছৰ লগত মেচিং হয়, এইযোৰৰ লগত মেচিং এইযোৰ। আৰু এইযোৰ চিম্পলি চেণ্ডেল এনেকুৱা। এয়া মোৰ শ্বপিং, এইখিনিয়ে মোৰ শ্বপিং। আৰু এতিয়া মাইনাৰ দেখুৱাই আছোঁ আপোনালোকক। এয়া মাইনাৰ, এইটো ফ্ৰক, এইটো আৰু এইটো তাৰ লগত জেকেট হয়। এইটো এনেকুৱা জেকেট, এইটো বাহিৰত থাকিব, এইটো ভিতৰত পিন্ধি কিনে তাৰপিছত এইটো পিন্ধিব লাগিব, এনেকুৱা এইটো জেকেট। আৰু এইযোৰ হৈছে তাৰ ডাঙৰি ছেট, এনেকুৱা এইটো ডাঙৰি। এইটো ভিতৰত দি কেনে এইটো এনেকৈ পিন্ধিব লাগিব। এইটো এটা ডাঙৰি ছেট হয়। তাৰ চেণ্ডেল এতিয়া কিনা হোৱা নাই, আজি বজাৰত যাম, বজাৰত গ'লে তাৰ চেণ্ডেল আৰু ফ্ৰক আনিম, এটা কটনৰ ফ্ৰক। তো আনিলে হৈ যাব আৰু আমাৰ শ্বপিং এইখিনিয়ে। এয়াই মোৰ শ্বপিং, মানে দেখুৱালোঁ আপোনালোকক। আপোনালোকে জনাব মোৰ কাপোৰ কেইযোৰ কেনেকুৱা লাগিল, আৰু মাইনাৰ কাপোৰ কেইযোৰ। তো আৰু আজি বজাৰত যাম, সৰু সুৰা কিছুমান বস্তু লোৱাৰ কাৰণে। আৰু মাইনাৰ চেণ্ডেল লোৱা হোৱা নাই, তো সেইটো ল'বৰ কাৰণে যাম। আৰু কিছুমান সৰু সুৰা কাপোৰ আছে, নাইটি থাইটি এইবিলাক, তো সেইবিলাক ল'বৰ কাৰণে আজি বজাৰত যাম। আৰু কালি দেখোন আপোনালোকক ঈদত মই কি পিন্ধোঁ, কি বনাওঁ, খোৱা, ক'ত যাওঁ, তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লে গম পাব। তো আজি এইখিনিয়ে আজিলৈকে। মই পিছত আপোনালোকক ভিডিঅ' বনালে দেখুৱাই আছোঁ, অ'কে। তো আপোনালোকে মোৰ কাপোৰ কেইযোৰ চাই কেনে কেনেকুৱা পালে তো জনাব। আৰু কালি দেখুৱাম, কালি যিহেতু আমাৰ ঈদ মেইন, তো কালি কি মই ৰেচিপি বনাওঁ, কি পিন্ধোঁ, ক'ত যাওঁ ফুৰিব, তো এইখিনি সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাই থাকিব, তেতিয়াহ'লে গম পাব। আৰু আজি আবেলিও বজাৰত যাম, এইটো সৰু সুৰা কিছুমান বস্তুৰ কাৰণে। মাইনাৰ চেণ্ডেল লোৱা হোৱা নাই, তো তাৰ কাৰণেও যাম আজি। তো দেখুৱাম আপোনালোকক সকলো, মানে গোটেইখিনি কমপ্লিট দেখুৱাম। আমি ঈদত কেনেকৈ কি কৰোঁ, কি নকৰোঁ, তো আপোনালোকে চাই থাকিব, তেতিয়াহ'লে গম পাব। তো এতিয়ালৈকে এইখিনিয়ে, তো বাই। হেল্ল' গাইজ, তো মই আজি বজাৰত গৈছিলোঁ সন্ধিয়া ইফতাৰ কৰি। তো ইফতাৰ কৰি বজাৰৰ পৰা গৈছিলোঁ, আহি পালোঁ। মই আহি পাইছোঁ এতিয়া। এয়া বজাৰৰ পৰা মোৰ মাইনাৰ এইটো কটনৰ ফ্ৰক পিন্ধাৰ কাৰণে লৈ আহিছোঁ। এইটো নাইটি মোৰ শাহু মাৰ কাৰণে লৈ আহিলোঁ, আৰু এইটো মোৰ নাইটি লৈ আহিলোঁ গা ধুই পিন্ধাৰ কাৰণে। আৰু এয়া চুন্নি লৈ আহিলোঁ, এই কুৰ্তাটোৰ লগত ছেট মিলিব। এয়া ওড়না লৈ আহিলোঁ, এয়া মোৰ হাজবেণ্ডৰ চেণ্ট্ৰ' গেঞ্জি, এয়া মাইনাৰ চেণ্ডেল লৈ আহিলোঁ। মাইনাৰ চেণ্ডেল, এয়া মাইনাৰ ফটা লৈ আহিলোঁ। হেল্ল' এভৰিৱান, আজি আমাৰ ঈদ, তো মই আজি আপোনালোকৰ ওচৰত আৰু আহিলোঁ। তো মই ৰাতিপুৱা কি বনালোঁ
তো আপোনালোকে দেখুৱাওঁ, আপোনালোকে চাই থাকিব মই কি বনাইছোঁ আজি। পোলাও বনাইছোঁ, মাংস বনাইছোঁ, দেখুৱাইছোঁ আপোনালোকক মই কি বনাইছোঁ। এয়া গৰু মাংসৰ ভুনা বনাইছোঁ, মোৰ হাজবেণ্ডৰ ফেভৰেট, তাই অকল গৰু মাংসই খাব। গৰু মাংসৰ ভুনা আৰু এয়া মুৰ্গী মাংস। মুৰ্গী মাংস প্ৰায় শেষেই হ'ল, মোৰ হাজবেণ্ডে খালে, মোৰ মাইনাই খালে। এয়া আৰু এয়া বিৰিয়ানী বনাইছোঁ। এয়া খাইছে প্ৰায় সকলোৱে। আৰু বিশেষ তেনেকুৱা একো বনোৱা নাই, কাৰণ ইয়াতে কোনো মানুহ নাহে তেনেকুৱা টাউনত, তো সেইকাৰণে মাংস আৰু মুৰ্গী মাংস, গৰু মাংস আৰু পোলাই বনাইছোঁ। তো মই খালোঁ, মাইনাও খালে। এতিয়া মই অকণমান ৰেষ্ট ল'ম, তাৰপাছত আবেলি মানত কাপোৰ পিন্ধি কিনে ফুৰিব যাম। আপোনালোকক দেখুৱাম মই কি পিন্ধি। হেল্ল' এভৰিৱান, আকৌ আহিলোঁ আপোনালোকৰ ওচৰত। মই দুপৰীয়া শুইছিলোঁ, তাৰমানে সেইকাৰণে ব্লগ বনাব পৰা নাছিলোঁ। তো মই 1টামান বজাত শুই গৈছিলোঁ, এই অলপ আগতে 4টামান বজাত উঠিলোঁ। চাহ পানী খালোঁ, খাই কিনে এতিয়া আমি ফুৰিব যাম, মই মোৰ হাজবেণ্ড আৰু মাইনাই যাম। আমি ৰেডি হৈ আছোঁ এতিয়া বাজি আছে 5:30। তো আমি অলপকৈ ৰেডি হৈ আছোঁ, মাইনা ৰেডি হ'লে তাৰপাছত মই ৰেডি হৈ এতিয়া আপোনালোকক দেখুৱাই আছোঁ মাইনাই কি পিন্ধিছে ড্ৰেছ। এয়া মাইনাই ৰেডি হৈছে, তাই ডাঙৰি পিন্ধিছে। এয়া তাই ষ্টাইল কৰি আছে, মাইনাৰ ওচৰত বুঢ়া মেহেন্দিও লগাইছে, তাই কি ধুনীয়া মেহেন্দি লগাইছে। এয়া এতিয়া তাই ষ্টাইল কৰি আছে, ষ্টাইল কৰি কিনে ফুৰিব যাব দেউতাৰ লগত। মই এতিয়ালৈকে ৰেডি হোৱাই নাই, তাক ৰেডি কৰি কিনে মই ৰেডি হওঁ। তো আপোনালোকক দেখুৱাই আছোঁ মই ৰেডি হোৱাৰ পিছত। এয়া মোৰ হাজবেণ্ড মোবাইল চাই আছে, তাই ৰেডি হ'ব কৈ আছোঁ, হোৱাই নাই, মোবাইল চাই আছে তাই। এয়া মই য়েল্ল' কালাৰৰ ড্ৰেছযোৰ পিন্ধিছোঁ, মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব আপোনালোকে। এতিয়া আমি ৰেডি হৈছোঁ ফুৰিব যাবলৈ। আমি ৰাস্তাত সাজাইছে বহুত ধুনীয়াকৈ, ঈদগাহ মাঠত আমি এতিয়া যাম ফুৰিব। এয়া মোৰ হাজবেণ্ড, তাই পাঞ্জাবী পিন্ধিছে। এতিয়া আমি যাম, পূৰা ৰেডি হৈছোঁৱে। এয়া আমি টমটম গাড়ীত উঠিছোঁ, গৈ আছোঁ আমি, গৈ পামেই আৰু ওচৰতে, আপোনালোকক মই দেখুৱাই আছোঁ। ৰাস্তাবিলাকত বহুত ভিৰ, মানুহবিলাকে মানে ফুৰি আছে সকলোৱে, সেইকাৰণে ভিৰ ৰাস্তাত। এইবিলাকৰ ৰাস্তাত সজাইছে ধুনীয়াকৈ, চোৱা ইমান ধুনীয়া। তাৰ ওচৰত ভিৰ কিমান দোকানবিলাকত। আমি আহি পালোঁ ঈদগাহ মাঠত। কিমান ধুনীয়াকৈ সজাইছে চাওক গাইজ, ইমান ধুনীয়া ইয়াত, মানে বহুত ধুনীয়াকৈ সজাইছে। চাওক ভিৰ কিমান, একদম মানুহৰ বহুত ভিৰ, খোজ কঢ়াই নাযায় ভিৰৰ কাৰণে। এয়া চাওক মাজে মাজে লাইটো লগাইছে, ইমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে মানে। চব কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই আপোনালোকে প্লিজ জনাব, আৰু ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। মাইনা আৰু মই খোজকাঢ়ি আছোঁ, মোৰ হাজবেণ্ডে ভিডিঅ' কৰি আছে।
আমি এতিয়া গৈ আছোঁ, এতিয়া বেলেগ ৰাস্তাত যাম আমি। ক'ত আৰু সজাইছে এয়া চাওক, এইবিলাক ৰাস্তাত সজাইছে ইমান ধুনীয়া টুনি লাইট লগাই কেনে, বহুত ধুনীয়া লাগিছে। হেল্ল', আজি মই আকৌ ওলাইছোঁ যাবলৈ ফুৰিব। তো আজি মই পিংক কালাৰৰ এই কাপ্তানি পিন্ধিছোঁ। এয়া মোৰ মাইনা। এয়া মই ফুৰিব যাম, আপোনালোকক দেখুৱাম। তো মই কি মানে ক'ত যাওঁ দেখোঁ। আজি মোৰ ননদবিলাক আহিছে, সিহঁতৰ লগত যাম। আমি দেখুৱাই আছোঁ সিহঁতকো। এয়া সিহঁতে ৰেডি হৈছে। এয়া মোৰ ননদ, তাৰ হাজবেণ্ড, এয়া তাৰ বাচ্ছা। সেইটোও মোৰ সৰু ননদ হয়। এইটো মোৰ মাহীৰ ছোৱালী হয়, মোৰ হাজবেণ্ডৰ মাহীৰ ছোৱালী। এয়া তাইও আহিছে আমাৰ ঘৰত ফুৰিব যোৱাৰ কাৰণে। এয়া আমি আহি পালোৱে, মাছতে আহিলোঁ আকৌ। এয়া চাওক কিমান ধুনীয়া সজাইছে। আমি আহি পাই কিনে একদম পূৰা এনজয় কৰিলোঁ, ফূৰ্তি কৰিলোঁ, মানে বহুত ভাল লাগিল আহি কিনে সকলোৰে লগত। এয়া চাওক কিমান ভিৰ। মোক কোনটো ড্ৰেছত বেছি ভাল লাগিছে এইটো কমেণ্ট ছেকশ্যনত জনাই দিব। কাপ্তানীত নাই কুৰ্তা নাই ছেটত ভাল লাগিছে। এয়া তাত মই আৰু মাইনা পিক উঠিলোঁ বহুত। এনেকুৱা পিকবিলাক কেনেকুৱা লাগিছে প্লিজ আপোনালোকে জনাব। আৰু মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি আৰু বেলেগ ঠাইত আহিলোঁ, তাতো সজাইছে এনেকুৱা বজাৰত, তাতে আহিলোঁ। কিমান ধুনীয়া সজাইছে, তাতেও আমি বহুত পিক উঠিলোঁ আমি। আমি এতিয়া ৰেষ্টুৰেণ্ট আহিলোঁ খাবৰ কাৰণে। এয়া মাইনা, এয়া মোৰ ননদ, তাৰ হাজবেণ্ড। আমি কিবা খাবৰ কাৰণে ধোচা অৰ্ডাৰ কৰিলোঁ আমি। এতিয়া ধোচা খাম আমি। আমাৰ ধোচা আহি গ'ল, এতিয়া আমি খাম, খাই কিনে ঘৰত যাম আৰু বহুত দেৰি হৈ গ'ল।